আমি আৰম্ভ কৰিছোঁ এই কেনভাছিংটো আমি বিজেপিক ভালকৈ হেৰুৱাব পাৰোঁ এইবাৰ। কেনেকৈ ৰাইজৰ সঁহাৰি কেনেকৈ? ৰাইজৰ পূৰা আমাৰ লগত ছাপোৰ্ট কৰিছে, সেইকাৰণে একো চিন্তা নাই। আৰু ডিফু বিধানসভা সমষ্টিৰ পৰা এগৰাকী বিজেপিৰ প্ৰাৰ্থী, যিগৰাকী বিজেপি প্ৰাৰ্থী, তেওঁৰ লগত আপোনাৰ কেনেকৈ চেলেঞ্জিং হ'ব? চেলেঞ্জিংটো কেনেকৈ? এইটো তেওঁৰ ইচ্ছামতে তেওঁ কৰিব, তেওঁলোকৰ পাৰ্টীৰ মতে। আমি কিন্তু চাফা হৈ পেলাই আমি কৰিম, আমি ইলিগেল কাম নকৰিম। এইবাৰ আপোনালোকৰ ইছ্যু কি থাকিব? আমাৰ ইছ্যুটো অটলমা ষ্টেটৰ কথা আছে, আৰু যিটো বিজেপিসকলে ইলিগেল কাম কৰি আছে, এণ্টি পিপল